ওম শান্তি নিজৰ বাবে ধুনীয়া হৈ থাকক নিজৰ বাবে ধুনীয়া হৈ থাকক তে ভাবাৰ্থ এইটোৱে আমি সচৰাচৰ আনৰ দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে আমি নিজকে ধুনীয়া কৰি ৰাখোঁ উদাহৰণস্বৰূপে আমি যদি পাৰ্লাৰ যাওঁ কিয় যাওঁ এটাটো হৈছে আমি আমাৰ স্কিনৰ যত্ন ৰাখোঁ সেইকাৰণে যাওঁ কিন্তু কেতিয়াবা সেইটো সেকেন্ডাৰী হৈ যায় হয়নে সাপোজ মুখত এটা স্পট পৰিল দাগ পৰি গ'ল আমি খুব টেন্সড হৈ যাওঁ মোৰ মুখত দাগ পৰিছে কেনেকৈ যে যাম অমুক দিনা অমুকত পাৰ্টি এটা আছে অমুকৰ ঘৰলৈ যাবলগীয়া আছিলে নহয় জানো বা মোৰ লগৰ কেইজনী ছোৱালী কেনেকৈ যাম তো আমাৰ প্ৰাইমাৰী কি হ'ব লাগে প্ৰাইমাৰী হ'ব লাগে যে মই নিজক নিজৰ কাৰণে ধুনীয়া কৰি ৰাখিম তাৰ পিছত সেকেন্ডাৰী হ'ব লাগিব যে আনৰ দৃষ্টি আকৰ্ষণ হয় নে নহয় সেইটো মোৰ বিচাৰৰ বিষয় হ'বই নোৱাৰে সেইটো কথা যদি আপুনি আজিৰে পৰা আৰম্ভ কৰে মানিবলৈ তেতিয়া কি হ'ব আপোনাৰ যিটো ইনাৰ অন্তৰাত্মাৰ যিটো ধুনীয়া মানুহ ধুনীয়া আমাৰ যিবিলাক ফিচাৰ্ছ ধুনীয়া দেখিবলৈ ধুনীয়া নাক চকু কাণ জিভা ছাল ইত্যাদিবোৰ ধুনীয়া সেইবোৰ খুব ঠিকেই আছে কিন্তু আমি যদি অন্তৰাত্মাৰ পৰা ধুনীয়া হৈ থাকোঁ অন্তৰাত্মাৰ পৰা ধুনীয়া হৈ থাকিবলৈ হ'লে দুটা এলিমেণ্টৰ খুব প্ৰয়োজন প্ৰথমটো হৈছে ইনাৰ হেপিনেছ অন্তৰ আত্মাৰ পৰা আনন্দিত হৈ থাকিব লাগিব কোনো কণ্ডিশ্যন নোহোৱাকৈ ভিতৰৰ পৰা মানে ইনাৰ পিচ ভিতৰখন মোৰ শান্ত আনন্দিত হৈ থকা মানে তাৰ যিটো বিউটি সেইটো সকলোতকৈ প্ৰেচিয়াছ বিউটি বুলি কওঁ যিটো আচলতে একেবাৰে আজিৰ যুগত পোৱা নাযায় বুলি মানুহে ভাবে সেইটো আপোনাৰ মুখমণ্ডলত বা আপোনাৰ অংগ প্ৰত্যংগ চাল চলন কথা বতৰা সংস্কাৰ আপোনাৰ ৰিয়েকশ্যন একশ্যন কথা বতৰা ৰেছপণ্ডিঙত আপোনাৰ প্ৰকাশ পাব গতিকে বাহিৰটো আপুনি যত্ন ৰাখক চুলি ছাল চকু চকুত সকলোতে যত্ন ৰাখক কিন্তু কেতিয়াও পৰাপক্ষত যিটো ইনাৰ বিউটি যাক আমি মেকআপ দিব নোৱাৰোঁ ইনাৰ বিউটিক জানো মেকআপ দিব পাৰিম নোৱাৰিম ন উদাহৰণস্বৰূপে আপোনাৰ মনটো আজি বহুত বেয়া গতিকে মনটো ইমান বেয়া মনটো মোৰ বেয়া লাগি আছে কিন্তু মনটোক মই মেকআপ দি পেলাই জানো আনৰ ওচৰত জানো খুব পাৰফেক্ট দেখুৱাব পাৰিম হয়তোবা 2-1 মিনিটৰ কাৰণে আধা ঘণ্টাৰ কাৰণে কষ্ট কৰি মই মোৰ মনটোক লগাবলৈ যত্ন কৰিম কাৰোবাৰ লগত মোৰ মনটো বহুত বেয়া মই কথা পাতিবলৈ মন যোৱা নাই কাৰোৰ লগত উদাহৰণস্বৰূপে মোৰ ভিতৰত মনে কান্দি আছে কিবা এটা বেদনা কিবা এটা দুখত আছোঁ কিন্তু মই এনেকুৱা এখন আউটাৰ জগতত আছোঁ য'ত সকলোতে বাহ্যিক বিউটি বাহ্যিক সৌন্দৰ্যতা বাহিৰৰ সুন্দৰতা অংগ প্ৰত্যংগৰ সুন্দৰতাক মানুহে ভাল পায় বা তাত ডিছকাশ্যন চলি থাকে বা তেনেকুৱা এখন সমাজৰ লগত মই জড়িত এতিয়া তাত মই কিবা কৰি পেলাই মনটোক মেকআপ দিব পাৰিম জানো উদাহৰণস্বৰূপে গালত যদি মোৰ স্পট হৈছে মই আজিৰ কাৰণে কিবা এটা মেকআপ দি পেলাই 3টামান লেয়াৰ দি পেলাই মই সেই স্পটটো ঢাকি পেলাই মই মানুহৰ ওচৰলৈ যাব পাৰিম না আমি সকলোৱে কৰিব পাৰোঁ কিন্তু অন্তৰ মনত যিটো ঘাঁ হৈ থাকে অন্তৰ মনত যে আজি সকলো এটা যে অসন্তুষ্টতা এটা নোপোৱাৰ বেদনা যে ভিতৰত থাকে এটা যে মনে মনে যিটো হাহাকাৰ এটা যে এনেকুৱা হয় মই বহুত ভিৰত থাকিও মই অকলশৰীয়া মই বহুতৰ লগত সংসাৰত থাকিও মই অকলশৰীয়া বা মোক কোনেও লগ নিদিয়ে বা মোক কোনেও ভাল নাপায় বা সকলো ফালে মোক সকলোৱে ঈৰ্ষা কৰে এনেকুৱা ধৰণৰ যিবিলাক অসন্তুষ্টতা অসফলতা যিটো আমি এটা পেইন আজি মনুষ্যই এটা সূক্ষ্ম পেইন এটা দাগ লৈ ঘূৰি ফুৰে যিটোক আমি মেকআপ দি পেলাই কেতিয়াও আমি কি কৰিব নোৱাৰোঁ ঢাকিব নোৱাৰোঁ সেইবাবে আমাৰ ইনাৰ বিউটিটো আমাৰ ফুটি নুঠে পৰমাত্মাৰ মহাবাক্য যিদিনা তুমি ঈশ্বৰৰ লগত প্ৰেম কৰিবা ঈশ্বৰৰ লগত প্ৰেম কৰাৰ পিছতে আমাৰ নিজৰ লগত প্ৰেম হয় সেইবাবে নিজে নিজৰ লগত প্ৰেম কৰকচোন মাত্ৰ 21 দিন কৰকচোন কিয় কৰিব নোৱাৰিবনো ইমান কৰোঁ সকলোৰে বাবে কৰোঁ সকলোৰে বাবে আমি চব কৰি আছোঁ আপুনি নিজৰ কাৰণে নিজৰ লগত কিয় প্ৰেম কৰিব নোৱাৰে পাৰিব আজিৰে পৰা আপুনি ৰাতিপুৱা শুই উঠিয়ে নিজৰ লগত প্ৰেম কৰক আৰু ঈশ্বৰৰ লগত আপুনি প্ৰেম কৰিবলৈ আৰম্ভ কৰক ঈশ্বৰ আছে সকলো সময়তে আছে কেৱল আমি তেওঁৰ লগত প্ৰেম কৰিব লাগিব প্ৰেম নহয় জানো আমি যদি প্ৰেম নকৰোঁ তেওঁৰ লগত তেওঁক যদি আমি নামাতো আহ্বান নকৰোঁ হৃদয়ত স্থান নিদিওঁ তেওঁক যদি আমি সকলোতকৈ বেছি ভাল নাপাওঁ তেতিয়াহ'লে তেওঁ বাৰু আমাক কেনেকৈ
আমাৰ অন্তৰাত্মাত সেই দাগবিলাকক সেই দুখবিলাকক কেনেকৈ তেওঁ মেকআপ দিব পৃথিৱীত এনে কোনো শক্তি নাই এনে কোনো মেকআপ নাই এনেকুৱা কোনো কছমেটিক্স নাই এনেকুৱা কোনো মনুষ্য নাই যোনে আপোনাৰ অন্তৰাত্মাত আপুনি লৈ থকা দুখবিলাকক শেষ কৰি পেলাব ইভেন ময়ো যে কথা পাতি আছোঁ আপুনি শুনি ভাল লাগি আছে নহয় জানো কিন্তু বিধিটো যদি আপুনি কৰে বিধিটো যদি কৰি পেলায় তেন্তে কি হ'ব জানেনে অন্তৰ আত্মাৰ পৰা সেই দুখবিলাক নোহোৱা হৈ যাব আৰু আপোনাৰ ইনাৰ বিউটি অন্তৰ আত্মাৰ পৰা যিটো বিউটি আহিব প্লাছ বাহ্যিক জগতত আপুনি যি মেইনটেইন কৰিব নিজকে তাত সোণত সুৱগা চৰিব সেইবাবে ৰাতিপুৱা শুই উঠিয়ে প্ৰথমতে যেতিয়া আপুনি আইনাখন চাব আপুনি এটা কথা সদায় চাব যে মোৰ চকুত কিহৰ চাউনি আছে দুখৰ নে আনন্দৰ সদায় নিজৰ চকুজুৰিক আপুনি প্ৰত্যক্ষ কৰিব নিজক চেক কৰিব মোৰ চকুজুৰি সন্তুষ্টতাৰে পৰিপূৰ্ণ হৈ আছেনে আমি আমাৰ যিবিলাক দুখ কষ্ট বা সুখ দুখ অনুভূতিবিলাক আমি চকুত প্ৰত্যক্ষ কৰিব পাৰোঁ ন গতিকে নিজেই নিজৰ চকুজুৰি চেক কৰিব চাব মোৰ সব ঠিকে আছেনে দেই নিজে নিজৰ বাবে ধুনীয়া হৈ থাকক নিজে নিজক প্ৰেম কৰক নিজে নিজক চাওক যেতিয়া আপুনি আইনাত দাপোনত নিজকে চাই এবাৰ চেক কৰিব মোৰ চকুজুৰি দৃষ্টি খুব সুন্দৰ সৰ্বাংগীন আৰু জ্যোতিষ্মান হৈ আছেনে প্ৰেমময় হৈ আছেনে গতিকে সদায় নিজৰ দৃষ্টিক প্ৰেমময় কৰি ৰাখিব লাগিব প্ৰেমময় কৰি কেতিয়া ৰাখিব পাৰিব যেতিয়া আমাৰ অন্তৰ মনত সেই প্ৰেম সকলো সময়তে ভৰপূৰ হৈ থাকিব গতিকে সদায় আইনাৰ সন্মুখত যেতিয়া নিজক চেক কৰে আপুনি দাপোনৰ সন্মুখত যেতিয়া ৰখে চুলিত চেক কৰে ছাল চেক কৰে চকু কাণ নাক জিভা সব ঠিকে আছে নে বা তাক মেকআপ দিওঁ তাৰ আগতে কোনো মেকআপ নোলোৱাৰ আগতে আপুনি কেইটামান এফাৰ্মেশ্যন ক'ব নিজে নিজক চাই পেলাই ক'বচোন আপুনি আইনাৰ সন্মুখত বহি পেলাই 5 মিনিটৰ কাৰণে এইকেইটা এফাৰ্মেশ্যন ক'ব এইকেইটা কথা ক'ব তাৰ পিছত আপুনি মেকআপ লওক বা কিবা কৰক আপুনি নিজে নিজক পৰিৱৰ্তনটো কেনেকুৱাকৈ পাব অকণ অনুভৱ কৰিবচোন দেই প্ৰথমতেই ক'ব মই নিজে নিজক বহুত বেছি ভাল পাওঁ মই ঈশ্বৰৰ সন্তান মই ঈশ্বৰৰ বহুত বেছি প্ৰেম কৰোঁ মই প্ৰেমৰ সাগৰ নিৰাকাৰ ঈশ্বৰ ভগৱান আল্লাহ গড পৰমাত্মাৰ সন্তান মোৰ অন্তৰ আত্মা শান্ত সমাহিত আনন্দ স্বৰূপ সুখ দিব্য প্ৰেম স্বৰূপ মোৰ হৃদয়ৰ পৰা প্ৰতিটো মুহূৰ্তত কেৱল প্ৰেমময় বাণী প্ৰেমময় অনুভূতিৰ সৃষ্টি হৈ থাকে মই প্ৰেম স্বৰূপা মই নিজক বহুত বেছি ভাল পাওঁ মই নিজক সকলো সময়তে সুখী কৰি ৰাখোঁ মই নিজে নিজক প্ৰেম কৰোঁ আজিৰে পৰা মই সৰ্বপ্ৰথমে নিজে নিজক প্ৰেম কৰিম তাৰ পিছতহে মই দ্বিতীয়জনক প্ৰেম কৰিম মই প্ৰেম স্বৰূপা আই এম লাভফুল সোল মই প্ৰেম স্বৰূপ আজিৰ দিনটো মই প্ৰেমৰ সাগৰ ঈশ্বৰৰ লগত মই প্ৰেমত লিপ্ত হৈ থাকিম প্ৰতিটো কৰ্ম মই প্ৰেমৰ দৃষ্টিৰে কৰিম এই সংসাৰত যত আত্মা আছে সকলোকে মই মোৰ হৃদয়ৰ পৰা প্ৰেমৰ প্ৰকম্পন দিছোঁ মোক সকলোৱে